নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউবৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি জুলাই মাহৰ 5 তাৰিখ। আজি মই দিনটোত কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাই থাকিম, যিহেতু পটককৈ ব্লগটো বনাবলৈ আৰম্ভ কৰিছোঁ। মই বহি চাবলৈ লৈছোঁ, যিহেতু গৰম বন্ধ দিলে ল'ৰা ছোৱালীৰ পৰীক্ষা আদায় হ'ল। এতিয়া আমাৰ দায়িত্ব আছে বহি চোৱাৰ। এতিয়া পৰীক্ষা বহিখিনি চাই ল'ম। মই বহুত দিন ব্লগ দিব পৰা নাই, পৰীক্ষা মানে অকণমান বিজি আছিলোঁ আৰু অকণমান কিবা অসুবিধা আছিলে, ব্লগ দিবলৈ পৰা নাই। যিহেতু এতিয়া গৰম বন্ধ, মই গোটেই মাহটো মই কি কৰোঁ কি নকৰোঁ, ক'ত যাম, ফুৰিবলৈ কি কৰিম, চব মই ব্লগ এটা আপোনালোকে যাম। আপোনালোকৰ মৰমৰ অবিহনে একো নহয়, তো মোৰ ভিডিঅ'বোৰ সকলোকে চাই থাকিব আৰু মৰমবোৰ দিব। এতিয়া মই গৈ চাবলৈ লৈছোঁ, গৈ চাই লওঁ আপোনালোকে মোৰ ভিডিঅ'টো চাৰিখন চাবলৈ লৈছিলোঁ, কাৰেণ্টটোকে গুচি গ'ল আৰু আমাৰ ইনভাৰ্টাৰো নাই, যে ইনভাৰ্টাৰত লগাই আকৌ আমি ফেন চেন চলাম। তো লাইন আহিলে হ'ব। এতিয়া গৰমতে চাব লাগিব আৰু উপায় নাই, চাওঁ বহীখন। ইমান অসুবিধা হৈছে, বহিও চাই আছোঁ, এইফালে মোবাইলটো ধৰি আছোঁ। জানেনে, এতিয়ালৈকে মই ষ্টেণ্ড এডালো কিনা নাই। কিনিম আৰু লাহে লাহে চব এটা এটাকৈ বস্তু কিনিব লাগিব, যিহেতু ব্লগ বনাইছোঁ। আৰু তো বৰ বেছি দেৰি নকৰাকৈ মই বহীখন পটাপট চাই লওঁ। বহীখন কমপ্লিট কৰি থ'লে নিজৰো ভাল লাগিব, এটা টেনশ্যনৰ পৰা ফ্ৰী হৈ থাকিম। যিহেতু তাত ফুৰিব গ'লেও বৰ খৰখেদাকৈ ফুৰিব নালাগে, যে সোনকালে আহিব লাগিব, বহি চাবলৈ আছে, কিবাকিবি নাম্বাৰিং কৰিবলৈ আছে, মাৰ্কশ্বিট বনাবলৈ আছে। পটককৈ বহীখন চাই লওঁ, সেই কামৰ পৰা মুক্তি হৈ লওঁ, মই তেতিয়া আপোনালোকক লগ পাইছোঁ। বহি চোৱা হৈ গ'ল, মোৰ বহীবোৰ কমপ্লিট হ'ল, যিহেতু আধা চায়ো থৈছিলোঁ। জানেনে, এইবাৰ মই লাইনটো আহি গ'ল, আপোনালোকক দেখুৱাই দিছোঁ। এইবাৰ মই ঈদৰ ব্লগ দিব নোৱাৰিলোঁ, যিহেতু আমাৰ স্কুলৰ এক্সাম আছিলে। 28 তাৰিখলৈকে আমাৰ এক্সাম আছিলে। 28 তাৰিখে এক্সাম আদায় আছে, 29 তাৰিখে আমাৰ ঈদ হৈছে। চ' ঈদৰ ভিডিঅ'টো মই দিব নোৱাৰিলোঁ, মই সময় নাপালোঁ কৰিবলৈ, যিহেতু মই স্কুললৈ যাওঁ, স্কুলৰ পৰা আহি আকৌ টিউশ্যনৰ পৰা আহি আকৌ টিউশ্যন, মানে সময় নাই মোৰ লগত। এতিয়া এই জুলাই মাহটো অকণমান ফ্ৰী পাইছোঁ, যিহেতু অকণমান নিজৰ সৈতে নিজৰ পৰিয়ালবৰ্গৰ ঘৰলৈ যাম আৰু একদম পুৰা ৰিলেক্স ফিল কৰিম। চাই থাকিব তেতিয়া মোৰ ভিডিঅ'টো। এতিয়া বাজিলে 12টা, যিহেতু জুলাই মাহত মই এতিয়াতো বহুত দেৰিয়ে হয়। মই আজি উঠিছোঁ 9টা বজাত উঠি চাহ তাহ খাই অকণমান এইফালৰ পৰা ফুৰি আহি মেলি এতিয়া অকণমান বহি চালোঁ, বহি চাই এতিয়া মই গা ধুম, গা ধুই ভাত খাম, ভাত খাই মেলি কি কৰোঁ। আজি এটা টিউশ্যন আছে, কিন্তু এই টিউশ্যনটো মই ক'ত যাওঁ, কেনেকৈ যাওঁ আপোনালোকক দেখুৱাম। মোৰ ভিডিঅ'টো চাই থাকিব, আৰু যদি মোৰ ভিডিঅ'টো কোনোবাই চাই আছে, তেনেহ'লে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'কেইটাত লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। দেখিছেনে বাৰু, এতিয়ালৈকে আমাৰ ঘৰৰ একো কামেই হোৱা নাই, যিহেতু বহুত অসুবিধা আছিলে। আমাৰ ভাইটি হোষ্টেলত আছিলে, তাত বহুত পইচাৰ দৰকাৰ আছিলে। তেতিয়া আমি ঘৰতো নবনোৱাকৈ তাক পঢ়াইছিলোঁ আৰু হোষ্টেলৰ খৰচবোৰ দিছিলোঁ। যিহেতু সি এতিয়া মেট্ৰিক পাছ কৰিলে, পাছ কৰি এতিয়া কলেজত নাম লগালোঁ, তাতো অকণমান খৰচ হ'ল। এতিয়া লাহে লাহে কৰিব লাগিব আৰু যিখিনি পাৰোঁ। আৰু আমাৰ ঘৰটো লৈ কোনো কমেণ্ট নকৰিব, যিহেতু আমাৰ সৰু সুৰা দুখীয়া মানুহৰ ঘৰ এনেকুৱাই থাকে। যিহেতু আৰু এইটো বিশেষকৈ চৰকাৰী ঘৰ দেই, আমি নিজে বনোৱা নহয়, আমি নিজে এতিয়া পাছফালে বেলেগকৈ বনাম, কিন্তু এইটো চৰকাৰী ঘৰ। গা ধুই আহোঁগৈ, আৰু গা ধুই আহি মেলি আপোনালোকক
লগ কৰিম। গৰম বহুত উঠিছে, যথেষ্ট গৰম আজি। আমি পটককৈ গাটো ধুওঁগৈ, গাটো ধুই আহি তাৰপিছতে আপোনালোকক লগ কৰিম, ঠিক আছে। এতিয়া বাজিছে 4টা আৰু এতিয়া মই যাব লৈছোঁ টিউশ্যনলৈ। ভাত পানী খালোঁ, গা ধুলোঁ, দেখুৱাব নহ'ল। বলক তেতিয়া টিউশ্যনলৈ যায়, পাই গ'লোঁ টিউশ্যনলৈ গৈছোঁ আৰু আগৰ দৰে দেখুৱাবলৈ নহ'ল। এতিয়া বৰ্তমান মই এইকণৰ পৰা দেখুৱাইছোঁ, আহিছোঁ। মই এতিয়া টিউশ্যনৰ পৰা আহি পাই গ'লোহি। এতিয়া 5টা আৰু এতিয়া মই বৰ্তমান আছোঁ আমাৰ ক্ৰিকেটৰ ঘৰত। যোৱাই নাই, টিউশ্যন আছে।